প্ৰথম কথা আজিৰ দিনটো ৰাভা জনগোষ্ঠীৰ এটা উল্লেখযোগ্য দিন। আজিৰ দিনটোতে নিখিল ৰাভা মহিলা পৰিষদ নামৰ এটা সংগঠনৰ জন্ম হৈছিল। আজি 30 বছৰত ভৰি দিছে। গতিকে এই শুভ সন্ধিখনত এটা কথাই মই সকলোকে ক'ম যে জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে যিমানবোৰ জাতীয় সংগঠন আছে, এই সংগঠনবিলাকৰ লগত সমান্তৰালভাৱে নিখিল ৰাভা মহিলা পৰিষদে খোজ মিলাই জাতিটোৱে যিমানবোৰ সমস্যা সন্মুখীন হৈছে সেইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বা জাতিটোৰ সাংবিধানিক অধিকাৰসমূহ আজৰি আনিবৰ কাৰণে একে শাৰীতে কাম কাজ কৰাৰ কাৰণে নিখিল ৰাভা মহিলা পৰিষদত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি কোৱাৰ দৰে জোনমণি ৰাভাৰ প্ৰসংগটোৱে বিগত কেইমাহমান ধৰি অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বা বিশেষ এক পৰিস্থিতিৰ সন্মুখীন সমস্যা বা ইয়াৰ সৃষ্টি হৈছে। আমি ৰাভা জাতীয় সংগঠনসমূহেও জোনমণি ৰাভাৰ হত্যাৰ উচিত তদন্ত কৰি ইয়াক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি বিভিন্ন ধৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন আমি অব্যাহত ৰাখিছোঁ, আন্দোলন আমি চলাই আহিছোঁ। কিন্তু ৰহস্যজনকভাৱে আজিৰ তাৰিখতো সম্পূৰ্ণ 2 মাহ অতিক্ৰম কৰাৰ পিছতো জোনমণিয়ে ন্যায় পাবৰ কাৰণে সক্ষম হোৱা নাই। একে আশাৰে আমি ন্যায়িক ব্যৱস্থাক আমি ধিক্কাৰ দিছোঁ। আমি দাবী জনাম যে অতি শীঘ্ৰে জোনমণি ৰাভাৰ হত্যাকাৰীক তদন্ত কৰি তাক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা ৰাভা জনগোষ্ঠীটোৱে ভাবিবৰ কাৰণে বাধ্য হ'ব যে জোনমণি ৰাভা এগৰাকী জনজাতীয় মহিলা হোৱাৰ কাৰণে তেখেতৰ ক্ষেত্ৰত চৰকাৰখনে অকণমান বৈষম্যমূলক নীতি যদি তেওঁলোকে প্ৰয়োগ কৰিছে, তেতিয়াহ'লে আহি থকা দিনত জনজাতীয়সকলে একত্ৰিতভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে যদি কাম কাজ কৰিবলগীয়া হয়, তেতিয়াহ'লে এই চৰকাৰখনৰ আহি থকা দিনত কিন্তু ইমান ভৱিষ্যতটো ভাল নহয়। সেই সময়তে আমি যথেষ্ট সৰব হৈ কেনে এই চপাই বালিগাঁৱৰ এই ঘটনাটোক লৈ কেনে তেতিয়াও আমি মাত মাতিছিলোঁ, তাকো আমি ন্যায় বিচাৰি কিনে আমি আন্দোলন কৰিবলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখতো পৰিয়ালটোৱে সম্পূৰ্ণভাৱে ন্যায় পোৱা নাই। তো এনেকুৱা ঘটনাবিলাক যদি আপোনালোকে চায়, এই ঘটনাটোৰ পিছতে কোকৰাঝাৰতো অভয়াসতীত ঠিক তেনেকুৱা ধৰণৰ হত্যা কৰি কিনে গছত আঁৰি থোৱা তেনেকুৱা ঘটনা ৰাভা জনগোষ্ঠীটোৰ ক্ষেত্ৰত হৈছিল। তো আমি এটা কথাই উপলব্ধি কৰিছোঁ যে ইয়াত ৰাভা জনগোষ্ঠী খিলঞ্জীয়া এটা জনগোষ্ঠী হিচাপে আমি যদি অসমত সুৰক্ষিত নহয়, আমি যদি সাংবিধানিক অধিকাৰসমূহ যদি আমাক দিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে ইয়াত আমি নিজকে ভূমিপুত্ৰ বুলি ক'বৰ কাৰণে আমাৰ সন্দেহ হয়। আৰু সেইকাৰণে ৰাভা জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহক একত্ৰিত কৰি ৰাভাসকলে যাতে সাংবিধানিক অধিকাৰ পায়, ৰাভাসকলে যাতে অন্যান্য জাতি জনগোষ্ঠীৰ নিচিনাকৈ বুকু পিন্ধাই থিয় হৈ থকাৰ এক পৰিৱেশ পায়, তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীয়ে কাম কাজ কৰি আহিছোঁ। আৰু দাবী জনাম, আমাক ৰাভা হিচাপে নেগলেক্ট কৰিলে নহ'ব। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীবিলাকক যেনেকুৱা ধৰণে চৰকাৰে ট্ৰিটমেণ্ট কৰিছে, ৰাভাসকলো ট্ৰিটমেণ্ট কৰক। অন্যথা ৰাভাসকলে আন্দোলন কৰিবলৈ হ'লে বা ৰাভাসকলে জাগি উঠিবলৈ হ'লে বা ৰাভাসকলে চৰকাৰখনৰ বিৰুদ্ধে কাম কাজ কৰিবলৈ হ'লে তেওঁলোকৰ চৰকাৰৰ কাম কাজসমূহ কিন্তু নিয়াৰিকৈ চলাই নিয়াৰ পৰিৱেশ তেওঁলোকে সমুদায় নাপাব। কৰিছে যে বিভিন্ন আপোনালোকে দেখিব যে অলপতে নগাঁৱত নে কিবা এটা ঘটনা হ'ল, তাত স্বয়ং মুখ্যমন্ত্ৰী যাই কিনে পৰিয়ালটোক খবৰ লৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু জোনমণি ঘৰত তেওঁলোকে অহা নাই। আপোনালোকৰ এই শোণিতপুৰৰ এই চপাই বালিগাঁৱত তেওঁক অহা আমি নেদেখিলোঁ, কোকৰাঝাৰত তেওঁক আমি নেদেখিলোঁ। গতিকে এইবিলাক বৈষম্যমূলক নীতি। তেওঁলোকে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাব বিচাৰে। ৰাজনৈতিকভাৱে যদি লাভ দেখে, ৰাজনৈতিকভাৱে যদি আমাৰ হাতত পাৱাৰটো থাকে, তেতিয়াহ'লে চৰকাৰে পিছে দৌৰে। আপোনালোকে দেখিব ৰাজনৈতিকভাৱে ৰাভা জনগোষ্ঠীটো একত্ৰিত নহয় কাৰণে আমাক ৰাজনৈতিকভাৱে দৃষ্টি নিক্ষেপ কৰি আমাক বৈষম্যমূলক আচৰণ তেওঁলোকে কৰিছে। যে ৰাজনৈতিক বিশ্লেষণৰ পৰা বুলি ক'লে আজি অসম বিধানসভাত কেইজন ৰাভা MLA আছে? ৰহস্যজনকভাৱে এগৰাকী আছে আপোনালোকৰ ওচৰৰ তেজপুৰ সমষ্টিৰ। তেখেতকো আমি জাতীয় সংগঠনে বেগ দি কিনে আমি জিকোৱা নাই। আমি বিভিন্ন সমষ্টিত আমি বিভিন্ন ৰাজনৈতিক দলবিলাকৰ পৰা আমি প্ৰাৰ্থী আমি দাবী কৰোঁ, কিন্তু আমাক দিয়া নহয়। আৰু বিগত বিধানসভা নিৰ্বাচনত এটাই মাত্ৰ আমাৰ ST ৰিজাৰ্ভ আছিলে ৰাভা হাছং এলেকাত, তাতো আমি হাৰিছোঁ। তো সেইকাৰণে আমাক ৰাজনৈতিকভাৱে তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিছে। কিন্তু পৰৱৰ্তী সময়ত আজিৰ তাৰিখত যদি আপোনালোকে চায়, অসমৰ 8টা সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা ল'ব পাৰোঁ। তো এই কাম কাজবিলাক আমাৰ জাতিৰ মজিয়াত হৈছে। আহি থকা দিনৰ ৰাজনৈতিক অংকটো ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আজি প্ৰস্তুত। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, 6ষ্ঠ অনুচ্ছেদ দাবী সমিতি আৰু অন্যান্য যিবিলাক সংগঠন আছে, আমি সকলোৱে ৰাভা হাছং এলেকাটোক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি তাত ৰাভাৰ লগতে বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীবিলাকক ভূমিৰ অধিকাৰ, নৱপ্ৰজন্মৰ এক সুৰক্ষিত ভৱিষ্যত ৰচনা কৰাৰ কাৰণে 6ষ্ঠ অনুচ্ছেদ আমি আন্দোলন অব্যাহত ৰাখিছোঁ। আৰু ৰাভা হাছঙৰ বাহিৰত যিমানবোৰ অঞ্চলত ৰাভা মানুহ আছে, সেই অঞ্চলবিলাকক ৰাজনৈতিক, শৈক্ষিক আৰু সামাজিকভাৱে অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে ৰাভা উন্নয়ন পৰিষদৰ আমি দাবী জনাইছোঁ। কিন্তু ৰহস্যজনকভাৱে বিভিন্ন সময়ত এই চৰকাৰখনে 6ষ্ঠ অনুচ্ছেদ আমাক প্ৰদান কৰাৰ কথা কৈছে,
বা ৰাভাসকলক সামগ্ৰিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে উন্নয়ন পৰিষদ দিয়াৰো কথা কৈছে কিন্তু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কেবিনেট সমিতিবিলাক বনাইছে যদিও ষষ্ঠ অনুসূচীৰ ৰিকমেণ্ডেশ্যন আজিলৈকে দিল্লীলৈকে পঠোৱা নাই বা উন্নয়ন পৰিষদটোক কেতিয়া বাস্তৱ ক্ষেত্ৰত গঠন কৰিব তাৰো উত্তৰ কিন্তু চৰকাৰৰ হাতত নাই গতিকে আহি থকা সময়ত সি MP ইলেকশ্যনে হওক বিধানসভা নিৰ্বাচনে হওক এই নিৰ্বাচনবিলাকক আমাৰ ইছ্যুটো যদি সমাধান নকৰে ৰাভাসকলে কিন্তু ৰাজনৈতিকভাৱে নতুনকৈ আমি চিন্তা চৰ্চা কৰিবৰ কাৰণে আজিৰ তাৰিখত সম্পূৰ্ণ মানে কুচকাৱাজ আমাৰ মাজত অব্যাহত আছে থেংক ইউ